বন্দনাবাৰ মাকে কি ক'লে আৰু আৰক্ষীয়ে কি ক'লে আমি শুনো আহক। কি কাম কৰিছিল? কিমান দিনৰ সিহঁতৰ সম্পৰ্ক আছে? বেছি দিনৰ নহয়, বছৰ ভৰাও নাই। এই দুটা ফেমিলি মানে আপোনালোকে গম পাইছিলে? সিহঁতৰ মানুহ জানে বা আমাৰো জানো, সি একে আহে বা হেৰি কৰে। কাইলৈও আছিল কালি দিনত আহিছিল। সিহঁতৰ দেউতাকৰ তাৰমানে অসুখ হৈছে, কালিতে পাৰিলে তাক নি। আমাৰ আৰু দেউতাকে কৈছে আমি সেনেকে নাখাওঁ, তুমি এতিয়া 3 বছৰমান ৰখা, মই তাইক এইটো পঢ়াওঁ। তাই কি পঢ়ি আছিল? তাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে। যোৱাবাৰ মানে এই দক্ষিণ নলবাৰীৰ পৰা পাছ কৰিছে। তারপরে যাওয়া কথা মানে এডমিশন দিব নললো, অভাবর হেরির কারণে নললো। কি নাম আছিল? বন্দনা কলিতা। কিমান বছর হৈছে? তাই 18 ভরি গেছি, 19 হেৰি কৰি আছে। কালি ৰাতি ল'ৰাটোৱে ছুইচাইড কৰা বুলি খবৰ পাইছে? কালি ৰাতি পাইছো ছুইচাইড কৰা। তাৰমানে আজি ৰাতিপুৱা খবৰটো পাইছো, কালি দেখি ৰাতি তাৰমানে ছুইচাইড কৰিছে। সিহঁত দুটাৰ মাজত কালি আহোঁতে কিবা লাগিছিল নেকি? নাই একো লগা নাই, আমাৰ দেউতাকৰ লগতো লগা নাই বা আছে নহয় ভাগি যুগীৰ মানুহ আছে। নাই লগা নাই। তাই কৈছে দেউতাই যি কয় তাকে হ'ব। দেউতাই ল'ৰাটোৰ দেউতাকৰ অসুখ হৈছে। নিবা খুজিছিল, কিন্তু আমাৰ দেউতাকে যাবা নিদিলে। কৈছে আমি সেনেকে নাখাওঁ, 3 বছৰ তুমি ৰখা আৰু 3 বছৰ আমি তাক বিয়েটো পঢ়াওঁ, বিয়েটো যি হ'ব তাৰে পিছত মই হেৰি কৰিম সেনেকে কৈছে। সেনেকে কৈ পেলাই গেল। তাই সি গেছি কিন্তু থাকা নাই গেল। কালি কেতিয়া আহিছিল? কালি 3টামান বজাত আছে। কেতিয়া গৈছে? এই 7টা 4:30 মান বজাত গেছি নেকি, নবেদে ওলাই পেলাই সেইখানমান সময়তে গেছি। যাই পেলাই ৰাতি আছে, তাইক মেছেজ কৰিছে নেকি। মেছেজ কৰোঁতে তাই তাৰমানে গা ধুবা গেছিল। গা ধুবা যাওঁতে এফালৰ পৰা আৰু আমাৰ ল'ৰাটোৱে এইফালে কৈছে এনে কথা। আৰু খুড়াহঁতেও কৈছে বীৰেন মল্লাক বোলে। সেনেকৈ হৈছে। তাই আহিছে, দাউৰি আহিছে। আহি পেলাই তাই আগে মোবাইলটো চাইছে। মোবাইলটোত মেছেজ আছে কি তুমি ভালকৈ থাকিবা, ভালকৈ হেৰি কৰিবা, মই আৰু নাই। মেছেজ সেনেকৈ লিখিছে। তাই সেনেকৈ লেখাৰ পিছত আছে, চবকে ফোন কৰি পেলাই মোক কৈছে যেই থাকা তোৰ ঘৰ নলবাৰীত, মই তাকে যাম। আপোনাৰ বাইদেউ মানে? নহয় দেউতাকৰ বাইদেউ নহয়, তাৰ যেই থাক মানে ল'ৰাটো জেঠীয়েকৰ ঘৰত গৈছিল, যাম বুলি কৈছে। তারপরে যে মই বলে নাচবি সঠিকভাৱে জানিব পৰা হোৱা নাই, কিন্তু ঘটনা হ'ল কি তেওঁলোকৰ ঘৰৰ মানুহ আহি আছে বুলি কৈছে। কি নাম ছাৰ? তেওঁৰ নাম বন্দনা কলিতা নেকি? বন্দনা কলিতা বুলি কৈছে। বাকী এড্ৰেছখিনি তেওঁলোকে আহি পেলাই দিব। এতিয়া গাড়ীত আহি আছে। বৰগুৰাত ছুইচাইডটো হৈছে ছাৰ? বৰগুৰাত তাৰমানে শ্ৰমিক স্পেচিয়েল আপ এখন গৈ আছিলে, তাৰে আগত থিয়া দিয়া বুলি কৈছে ড্ৰাইভাৰে। তাৰপিছত যে আমি লগে লগে খবৰ পাই গুচি আহিলোঁ নলবাৰী ৰেল আৰক্ষীৰ পৰা। এইটো কিমান নম্বৰ পইণ্ট? এইটো 24 নম্বৰ LC গেট নম্বৰ, ৰেলৱে LC গেট নম্বৰ SK 24।